আপোনাৰ ফেটি লিভাৰ হৈ আছে নেকি? নতুবা আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ ফেটি লিভাৰ হৈ আছে নেকি? মেডিকেলৰ পৰা ৰোগীজনক ঘূৰাই আনিছে নেকি যিজন ৰোগীৰ ফেটি লিভাৰ হৈছে? বা টকাৰ অভাৱৰ কাৰণে আপোনালোকে মেডিকেললৈ যাব পৰা নাই নেকি? আপোনাৰ যি ফেটি লিভাৰ হৈ আছে সেই ফেটি লিভাৰ দেখুৱাবৰ বাবে চিন্তা নকৰিব। আজি এই ভিডিঅ'টোত এনে এজন মানুহৰ সন্ধান দিম যিজনৰ ওচৰলৈ গ'লে আপোনালোকৰ ফেটি লিভাৰটো কেইদিনমানৰ ভিতৰতে ভাল হৈ যাব। কেৱল 50 টকা খৰচ কৰি আপোনালোকে এই ফেটি লিভাৰটো ভাল কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আৰু নতুন কোনোবা ব্যক্তিয়ে যদি আমাৰ ভিডিঅ' চাবলৈ আহিছে তেনেহ'লে আমাৰ পেজখন ফ'ল' কৰি দিব। আৰু ইউটিউব চেনেলটো সোণোৱাল মিক্সাৰ নামেৰে আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত গৈ। হয়, মই আপোনালোকক আজি খুব এটা প্ৰয়োজনীয় কথা কৈছোঁ বুলি ভাবিছোঁ। এই ভিডিঅ'টোত 50 টকা খৰচ কৰি আপোনালোকৰ ফেটি লিভাৰটো ভাল কৰিব পাৰিব। আচৰিত লগা নাইনে? কেৱল 50 টকাত ফেটি লিভাৰ ভাল কৰিব পাৰে। আপুনি মেডিকেল গৈ আছে ইখনৰ পাছত সিখন মেডিকেললৈ গৈ আছে, পইচা খৰচ কৰিয়ে আছে, ঔষধ কিনিয়ে আছে, কিন্তু ভাল হোৱা নাই আপোনাৰ ফেটি লিভাৰ বেমাৰটো। তেনেহ'লে কি কৰিব? কেৱল 50 টকা খৰচ কৰিব। মই স্ক্ৰীণত এটা ফোন নম্বৰ দি দিম। সেই ফোন নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব আৰু টিকেট ল'ব 50 টকা খৰচ কৰি। আৰু সেই 50 টকাটোৱে আপোনাক বহুত টকা ৰেহাই কৰি দিব পাৰে। আপোনালোকৰ কোনো মেডিকেললৈ যাবলগীয়া নহ'ব পাৰে। 50 টকাই আপোনাক ভাল কৰি দিব ফেটি লিভাৰ। ঢকুৱাখানাৰ নোপোৱাৰ আগতে ঘিলামৰাৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত, অৰ্থাৎ ঘিলামৰাৰ পৰা ঢকুৱাখানালৈ গৈ থাকোঁতে মাজতে এখন গাঁও আছে। ঘিলামৰাৰ পৰা প্ৰায় 10 কিলোমিটাৰ যাব লাগে। গাঁওখনৰ নাম বাঘে ঢপলীয়া। আৰু সেই গাঁৱতে এজন লোক আছে, নামটো কোৱাত আচলতে বাধ্যবাধকতা আছে, তেখেতে ক'ব কোৱা নাই। আৰু তেখেতৰ ওচৰত আমি আচলতে আপোনালোকক ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাব লাগিছিলে, কিন্তু তাত আচলতে ভিডিঅ' কৰাৰ এলাউ নাই। সেইকাৰণে আপোনালোকক এনেধৰণে আজি ক'ব লগা হ'ল। চিন্তা নকৰিব, ভিডিঅ'ত নেদেখিলেও আপোনালোকে এই ফোন নম্বৰটোত, যিটো ফোন নম্বৰ মই স্ক্ৰীণত দিছোঁ, সেই ফোন নম্বৰটোত যোগাযোগ কৰি সকলো কথা, সকলো বিৱৰণ আপোনালোকে ল'ব পাৰিব। আৰু সেই ঠাইখনৰ বিষয়ে আচলতে ঘিলামৰা পাৰ হৈ আপোনালোকে যিকোনো ঠাইত সুধিলেই হ'ব বাঘে ঢপলীয়া গাঁওখন ক'ত আছে। আৰু আপোনালোকে মানুহজনৰ নামটো জানিব নালাগে, কেৱল সুধিলেই হৈ গ'ল লিভাৰ চোৱা মানুহজনৰ ঘৰ ক'ত, আপোনালোকে ঠিকনা পাই যাব। সকলোৱে দেখুৱাই দিব, এইফালে যাওক, সেই মানুহজনৰ ঘৰ পাব। আপোনালোকে কেৱল ক'লেই হৈ গ'ল লিভাৰ চোৱা মানুহজনৰ ঘৰটো ক'ত বুলি সুধিলেই হৈ গ'ল, সকলো গম পাব। কেৱল 50 টকা কিন্তু খৰচ কৰিব লাগিব টিকট ল'বৰ কাৰণে। প্ৰতিদিনে 70-80জন মানুহে চোৱাব যায় তেখেতৰ ওচৰত। 11 বজালৈকে চায় বা কেতিয়াবা 12 বজালৈকে চায়। গতিকে প্ৰায় 60-70জন মানুহ প্ৰতিদিনে তেখেতৰ ঘৰত উপস্থিত হৈ গৈ ফেটি লিভাৰ দেখুৱাবৰ কাৰণে। আৰু প্ৰমাণিত, সেইকাৰণে প্ৰতিদিনে 60-70জনকৈ মানুহ তেখেতৰ ওচৰলৈ যায়। গতিকে আপোনালোকে যদি চিন্তিত হৈ আছে ফেটি লিভাৰৰ কাৰণে, আপোনাৰ ঘৰৰ ব্যক্তিৰ যদি ফেটি লিভাৰ হৈ আছে, তেনেহ'লে যোগাযোগ কৰক। যিটো ফোন নম্বৰ দিছোঁ সেই ফোন নম্বৰটো ফোন কৰি আগতীয়াকৈ টিকেট লওক। যেতিয়া যাব আপোনালোকে যোৱাৰ কেইদিনমান আগতে বা দুদিনৰ আগতে টিকটটো সংগ্ৰহ কৰি ল'ব। আৰু ভিডিঅ'টো কেনে পালে নাজানো, কিন্তু খুব প্ৰয়োজনীয় ভিডিঅ' বুলি ভাবিছোঁ, কাৰণ বহু মানুহে বহু টকা খৰচ কৰি আছে এই বেমাৰটোৰ কাৰণে, ভাল হোৱা নাই। কিন্তু কেৱল 50 টকা খৰচ কৰি আপোনালোকে বেমাৰটো ভাল কৰিব পাৰে। গতিকে ভিডিঅ'টো খুব প্ৰয়োজনীয়। আপোনাৰ নহ'ব পাৰে, কিন্তু অন্য কাৰোবাৰ আপোনাৰ চিনাকি হৈ থাকিব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ।